জুইটো লাগিছে একজন মানুহে বোলে জুই দিছিল নাৰাত নৰাত জুই দিওঁতে ধানৰ কান্ধাত আছিল ধানি বহুত পুৰা গৈছে 40-50 বিঘা হ'ব অনুমান মানুহৰ বহুত ক্ষতি হৈছে ধান পুৰা গৈছে এই ধান আছিল বহুতৰ মানুহৰ চব পকা ধান পুৰি গ'ল পকা ধান চব পকা ধান ডঙাৰী আছিল ডঙাৰী বন্ধা আছিল সেইবিলাকো পুৰা গৈছে জুইটো লাগিছে এটা গৃহস্থই বোলে লগাই দিছে নৰাত লগতে চাইডত ধান আছিল গোটেই পুৰা হৈছে বেলগুৰি পথাৰ নপাৰা চোপা বুলি কয় জয়টো মই গম পোৱা নাই কোনে লগাই দিছে একজন বোলে নপাৰাৰ মানুহে লগাই দিছে এতিয়া কিমান ক্ষতি হৈ গ'ল কিয়নো বহুত ক্ষতি 40-50 বিঘা ধান খেতি পথাৰত অনিষ্ট হৈছে এতিয়া জুই লাগি আছে অগ্নি নিৰ্বাপক বাহিনী আহিছে চাৰ্কল অফিচাৰ আহিছে ইয়াত উপস্থিত হৈছে জুই নুমাত সহায় কৰি আছে জুই নুমাব পৰা নাই লাগি আছে জুই বৰ্তমান ত্ৰৈলোক্য পাঠক কেইবিঘা আছিল আপোনাৰ মোৰ 6.5 বিঘা গ'ল কি হ'ল ধান পুৰি গ'ল কোনে জ্বলাই দিছিলে এতিয়া নেজানো মই দেখা পোৱা নাই মই শুনিছোঁ চুবত মেথি বুলি ক'ত জ্বলাইছিল সিহঁতৰ নাৰাত টোটেল কিমান গ'ল পুৰি টোটেল 21 বিঘা গ'ল অল টোটেল কি ক'বা ছাৰ বহুত কষ্ট কৰিছিল না কষ্ট মানে কষ্টৰে ফল আৰু মোৰ বেলেগ নাই খেতিয়ে খালি অকল খেতি দিয়ে মই নিৰ্ভৰ কি আশা কৰিছিল খেতিখন কৰাৰ পিছত খেতিখন আশাৰ পিছত ভৱিষ্যত দুটা ল'ৰা পঢ়ি আছোঁ সেই দুটা ডাঙৰ দীঘল কৰাৰ আশা কৰিছিলোঁ পঢ়াই আছোঁ বৰ্তমানলৈকে এতিয়া এইবাৰ চনটো কি অৱস্থা হয় নাজানো আৰু ভগৱানেহে জানিব চব পুৰি গ'ল চব পুৰি গ'ল পকা ধান আছিলে ন পকা একেবাৰে কাটিব লাগে কাটা ধানে আধা কাটা ধান মাত্ৰ কাটিব থকা 1.5 বিঘাই আছিল বাকী চব কাটা কাৰ ভুলৰ বাবে হ'ল এই যোনজন জুই জ্বলালে তেখেতৰ ভুলত দিয়ক